এতিয়া আমি আলোচনা কৰি আছোঁ ক্লাছ 10 মেথমেটিক্স চেপ্টাৰ 3 পেয়াৰ লাইনাৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবলছ দুটা চলকৰ ৰৈখিক সমীকৰণযোৰ এক্সাৰচাইজ 3.2 4 নং প্ৰশ্নটো তলৰ কোনবোৰ ৰৈখিক সমীকৰণৰ যোৰ সংগত যদি সংগত লেখৰ সহায়ত সমাধান উলিওৱা সংগত হ'লেহে আমি সমাধান উলিয়াম অসংগত হ'লে আমি উলিয়াব নালাগে সংগত হ'বলৈ হ'লে আমি প্ৰথমতে a1/a2 এক নং সমীকৰণ xৰ সহগটো হৈছে a1 দুই নং সমীকৰণ xৰ সহগটো হৈছে a2 = 1/2 তাৰ পিছত আমি উলিয়াম b1/b2 এক নং সমীকৰণৰ y ৰ সহগ -2 দুই নং সমীকৰণৰ y ৰ সহগ -4 মাইনাছ যাবগৈ 2 দি 2 তে একবাৰ 4 যাব দুইবাৰ আমাৰ এই দুটা সমান হলে আমি c1/c2 আমি উলিয়াব লাগে = c1 হৈছে -2 c2 হৈছে -5 = 2/5 এতিয়া ইয়াত আমি কি পালো ইয়াত a1/a2 সমান পালো = b1/b2 আমি সমান পালো আমি c1/c2 হল c1/c2 সমান নহয় গতিকে এতেকে ৰৈখিক সমীকৰণযোৰ অসংগত হলে আমি সমাধান কৰিব নালাগে ৰৈখিক সমীকৰণযোৰ অসংগত আমি এইটো সমস্যা এখিনিলৈকে সমাধান কৰিলেই আমাৰ আনসাৰ দিয়া হৈ গ'ল মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো চাই ভাল লাগিছে যদি এটা লাইক এটা কমেণ্ট নিশ্চয় কৰিবা বন্ধুসকলৰ লগত যিমান পাৰা ভিডিঅ'টো শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল নটিফিকেশ্যনটো টিপি দিয়া যাতে নতুন ভিডিঅ'ৰ আপডেট লগে পাই যাওঁ এতিয়া আমাৰ সন্মুখত আছে প্ৰশ্ন নং 5 প্ৰশ্নটোত কি আছে এখন আয়তাকাৰ বাগিচাৰ দিক প্ৰস্থতকৈ 4 মিটাৰ বেছি ইয়াৰ পৰিসীমাৰ আধা 36 মিটাৰ বাগিচাখনৰ দিক প্ৰস্থ নিৰ্ণয় কৰা আমাৰ দিক আৰু প্ৰস্থ উলিয়াব দিছে আমি দিক আৰু প্ৰস্থ উলিয়াম আৰু ইয়াত দিক আৰু প্ৰস্থৰ মাজত তুলনা কৰি দিয়া হৈ আছে দিক প্ৰস্থতকৈ আয়তাকাৰ বাগিচাৰ প্ৰস্থতকৈ দিক 4 মিটাৰ বেছি হয়নে গতিকে দিক আৰু প্ৰস্থ আমি ইয়াত কি ধৰি লম দিক আৰু প্ৰস্থ উলিয়াব দিছে আমি প্ৰশ্ন দুটা সাপেক্ষে ধৰি লওঁ দিক = x মিটাৰ প্ৰস্থ y মিটাৰ এইটো এতিয়া প্ৰথম শৰ্তটোত কি কৈছে প্ৰথম শৰ্তটোত কি কৈছে 4 মিটাৰ বেছি দিক প্ৰস্থতকৈ 4 মিটাৰ বেছি মানে দিগৰ পৰা প্ৰস্থ বাদ দিলে আমি কিমান পাম 4 পাম এইটো আমি 1 নম্বৰ দিব পাৰোঁ তাৰ পিছৰ শৰ্তত কৈছে ইয়াৰ পৰিসীমাৰ আধা হাফ ইনটু পৰিসীমা কি হয় 2 পূৰণ দিক x প্ৰস্থ y = 36 মিটাৰ এতিয়া তোমালোকে এইটো কথা মনত ৰাখি পৰিসীমা 2 ইনটু দিক যোগ প্ৰস্থ তাৰ আধা বুলি কৈছে ইয়াৰ পৰিসীমাৰ আধা এই হাফটো বহুতে পূৰণ কৰিবলৈ পাহৰে আৰু অংকটোত কি হয় ভুল হৈ যায় তাৰপিছত দ্বিতীয় শৰ্ত মতে এইটো হ'ব দ্বিতীয় শৰ্ত মতে 2 যাবগৈ আমি কিমান পাম x + y = 36 মিটাৰ এইটো আমি 2 নং সমীকৰণ পালো এতিয়া আমি এই দুটা পদ্ধতিত মানে বেলেগ পদ্ধতিত সমাধান কৰিব পাৰোঁ এতিয়া আমি এইটো লৈখিক পদ্ধতিত প্ৰথমতে সমাধান কৰি লওঁ তাৰ পিছত আমি বিকল্প সমাধানটো আগবঢ়াই আছোঁ এতিয়া 1 নং সমীকৰণৰ পৰা আমি কি পাম x = y টো সকলো নিলে y + 4 ইয়াৰ বাবে আমি কি কৰি ল'ম এটা মান উলিয়াই ল'ম
দুটা মান আমি উলিয়াই ল'লে লেখ কাগজত আমি সংস্থাপন কৰি দিলে সহজভাৱে আমি সমাধান কৰিব পাৰিম ৱাইৰ মান 0 ধৰিলে xৰ মান কিমান হয় 4 ৱাইৰ মান -4 ধৰিলে xৰ মান কিমান হয় 0 তাৰপিছত আমি 2 নং সমীকৰণৰ পৰা আমি কি পাম এই 2 নং সমীকৰণৰ পৰা আমি x = 36 - y ধৰি লওঁ এতিয়া ইয়াৰ পৰা আমি দুটা মান উলিয়াই ল'ম দুটা বিন্দু যেটো আমি লেখ কাগজত সংস্থাপন কৰিম p q বিন্দু দিলো x y এতিয়া y ৰ মানটো যদি 20 ধৰা x ৰ মান কিমান হ'ব 16 x ৰ মানটো যদি 24 ধৰা y ৰ মানটো 24 ধৰিলে x ৰ মান কিমান হ'ব x ৰ মানটো কিমান হ'ব 12 আমি এতিয়া এই বিন্দুবোৰ লেখ কাগজত সংস্থাপন কৰিম এতিয়া আমি এই বিন্দুবোৰ লেখ কাগজত সংস্থাপন কৰিম তোমালোকে লেখত একক ধৰি লবা ইয়াত মই 4 ঘৰত এক একক ধৰি লৈছো গতিকে এইটো 40 বিন্দুটো হ'ব এইটো a বিন্দু তাৰ পিছত 0 - 4 বিন্দুটো হ'ব এই 0 - 4 বিন্দুটো হ'ব এইটো b এইটো হল a এইটো বিন্দু নহয় এইটো a এইটো b এই বিন্দু দুটা তাৰ পিছত p 16 20 এটা 4টা 16 ঘৰ 1 2 3 4 5 20 16 20 আমাৰ বিন্দুটো হ'ব ইয়াত এইটো 16 20 তাৰ পিছৰ বিন্দুটো কিমান 24 12 24 এতিয়া 12 12 24 20 24 এইটো 12 24 এইটো বিন্দু হ'ব এতিয়া এ পি কিউ এইটো এ বি সংযোগ কৰি দিয়ে এ বি সংযোগ কৰি দিয়া ইয়াত গৈ কাটিব এই বিন্দুটোক চোৱা ক'ত আছে 20 হয়নে এইটো এই চোৱা 20 আৰু ইফালে থাকিব 16 তাৰমানে দিক 20 মিটাৰ প্ৰস্থ 16 মিটাৰ এতিয়া আমি লিখাখিনি কেনেকৈ লিখিম সেইটো সব এতিয়া আমি এইখিনি যে সংস্থাপন কৰিলো এই লিখাটো আমি এনেদৰে আগবঢ়াম লেখ কাগজত x - y = 4 সমীকৰণৰ a40 b 0 - 4 আৰু x + y = 36 সমীকৰণৰ p16 20 q 12 24 বিন্দু বহুৱাই a b আৰু p q কাট পৰস্পৰ d বিন্দুত কাটে এই d বিন্দুত কাটে d বিন্দুৰ স্থানাংকই হ'ব ইহতৰ উমৈহতীয়া একক সমাধান এতেকে নিৰ্ণয় সমাধান দিক = 20 মিটাৰ প্ৰস্থ = 16 মিটাৰ এই সমস্যাটো আমি এনেদৰে সমাধান আগবঢ়ালে এই প্ৰশ্নৰ সম্পূৰ্ণ নম্বৰ আমি পাই যাম এতিয়া আমি এই প্ৰশ্নটো বিকল্প পদ্ধতিত সমাধান আগবঢ়াই আছো কেনেকে সমীকৰণ দুটা 1 + 2 কৰি দিয়া 1 + 2 কৰি দিলে আমি কি পাম এটো x আৰু x এ কিমান হ'ব 2x ঋণ y আৰু জমা y 0 হৈ যাব = 4 আৰু 36 কিমান 40 और x = 40/2 = 20 এতিয়া 1 নং বা 2 নংত আমি x ৰ মানটো বহাই দিলে x ৰ ঠাইত 2 ইমপ্লাইজ 2 নংৰ x ৰ ঠাইত x ৰ মান কিমান ওলাইছে 20 + y = 36 और y = 36 - 20 = 16 এতেকে আয়তৰ নির্ণয় দিক x মানে কিমান 20 মিটাৰ প্ৰস্থ y মানে কিমান ওলাইছে 16 গতিকে আমি 16 মিটাৰ লিখি দিলি হল এটো আমি বিকল্প সমাধান এই বিকল্প সমাধানত পদ্ধতিটো যেতিয়া কোনো উল্লেখ কৰা নাহিব তেতিয়াহলে তোমালোকে এই পদ্ধতিতে এই সমাধানটো আগবঢ়াবা তেতিয়াহলে তোমালোকে বেছি সহজ পাবা
মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত 2015 চনৰ পৰা এতিয়ালৈকে SSLC এক্সামত অহা বিজ্ঞান গণিত আৰু উচ্চ গণিতৰ প্ৰশ্ন উত্তৰৰো ভিডিঅ'ৰ লিংক দিয়াই থোৱা আছে ভিডিঅ'টো চাই ভাল লাগিছে যদি এটা লাইক এটা কমেণ্ট নিশ্চয় কৰিব বন্ধুসকলৰ লগত ভিডিঅ'টো যিমান পাৰা শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল নটিফিকেশ্যনটো টিপি দিয়া যাতে নতুন নতুন ভিডিঅ'ৰ আপডেট লগে লগে পাই যোৱা